So last video pasor pora last class last video ami question number 3 loge koraisilo exercise 13.7 আজি question number 4 to hobo 4 to ki dia ase amak je 9 cm 9 cm উচ্চতাৰ লম্ব বৃত্তাকাৰ শংকু এটাৰ আয়তন 48 পাই ঘন সেন্টিমিটাৰ হলে ইয়াৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা গতিকে আমাক কি দিয়া আছে h দিয়া আছে আৰু আয়তনটো দিয়া আছে আমি ইয়াৰ পৰা প্ৰথমতে r2 উলাম ব্যাসাৰ্ধটো পাম তাৰপিছত ব্যাসাৰ্ধৰ দুগুণ কি হ'ব এইটো ব্যাস হ'ব গতিকে নাম্বাৰ 4 নাম্বাৰ 4 সলিউশন দিয়া আছে শংকুটোৰ উচ্চতা h সমান 9 centimeter let শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ সমান r centimeter আকৌ শংকুটোৰ আয়তন কিমান দিয়া আছে আমাক 48 পাই এতিয়া শংকুৰ আয়তনৰ সূত্ৰটো হৈছে 1/3 পাই r স্কয়াৰ h তেতিয়া হলে 1/3 পাই r স্কয়াৰ h ইকুৱেল 48 পাই 1/3 আমি পাইটো পাই ৰাখো r স্কয়াৰ h কিমান আছিল 9 ইকুৱেল 48 পাই এতিয়া 3 times so thrice pi r square equal 48 pi আমি r ৰ মানটো উলিয়াব গৈ আছো 48 pi তলত 3 pi 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 cancel 3 ৰে 16 times তেতিয়া হলে r square equal 16 so বৰ্গমূল ললে r square বৰ্গমূল r 16 ৰ বৰ্গমূল 4 এটাকে শংকুটোৰ ব্যাসাৰ্ধ আমি 4 পালো এটাকে শংকুটোৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ এতিয়া আমি কিন্তু কি উলাব লাগে শংকুটোৰ ভূমিৰ ব্যাসটো উলাব লাগে এতিয়া শংকুটোৰ ভূমিৰ ব্যাস কিমান হ'ব ব্যাস সদায় ব্যাসাৰ্ধৰ দুগুণ হয় অৰ্থাৎ 8 সেন্টিমিটাৰ এটো आंसर টান নহয় অংকটো নেক্সট 5 নম্বৰ কোৱেশ্চনটো আমাক দিছে যে এটা শংকু আকাৰৰ গাঁতৰ উপৰিভাগৰ ব্যাস দিয়া আছে আৰু ইয়াৰ গভীৰতা 12 মিটাৰ এটা গাঁতৰ কথা কৈছে ইয়াৰ ধাৰকত্ব কিলোলিটাৰত কিমান হ'ব অৰ্থাৎ আমাক কি দিয়া আছে ব্যাস দিয়া আছে আমি তাৰ পৰা ব্যাসাৰ্ধ r2 উলিয়াই লম লগতে গভীৰতা মিন্স আমি h2 পাই গলো তাৰে পৰা এতিয়া ধাৰকত্ব মিন্স আয়তন সো আয়তনটো আমি উলাই দিব পাৰিম r আৰু h যেটো দিয়া আছে তো নাম্বাৰ 5 সলিউশন দিয়া আছে গাঁতটোৰ ব্যাস 3.5 মিটাৰ এটাকে গাঁতটোৰ ব্যাসাৰ্ধ ইয়াৰ আধা হ'ব কিমান মিটাৰ এনেকৈ থাকক বাৰু তাৰ পাছত গভীৰতা আকৌ গাঁতটোৰ গভীৰতা h এটা আমি h হ'ব ইকুৱেল 12 মিটাৰ এতিয়া গাঁতটোৰ ধাৰকত্ব মিন্স আয়তন 1/3 pi
r square h 1/3 22/7 3.5/2 h 12 1/3 22/7 এটা পইণ্টটো ফাৰ্ষ্ট উঠাই ল'লে হ'ল দশমিকটো উঠাব লাগিলে এটাৰ আগত দশমিক আছে গতিকে তলত এটা 10 ল'ব লাগিব স্কুৱেৰ এজ ইট ইজ থাকক এইটো আমি ইয়াতো অলপ সিম্পলিফাই কৰিব পাৰোঁ 5 ৰে দুবাৰ 5 ৰে 7 টাইমছ তেতিয়ালে কি হ'ব 1/3 22/7 তো 7/4 ইনটু 12 তেতিয়া হলে 1/3 22/7 ক্যালকুলেশন বিলাক যিমান পাৰি ইজিলি কৰিব লাগে স্কয়াৰ আছে সো 2 টাইমছ মাল্টিপ্লাই ইনটু 12 এটা 7 7 ক্যান্সেল 4 ৰে ইয়াক 3 টাইমছ 3 ৰে ইয়াক 3 3 3 ক্যান্সেল আকৌ 2 2 টাইমছ 2 ৰে 11 টাইমছ তেতিয়া হলে ওপৰ থাকিল 11 7 তলত থাকিল 2 that means 77/2 so divide কৰিলে আমি কি পাম এটো হ'ব তোমাৰ 2 3 যা 6 17 2 8 যা 16.38.5 মানখিনি আহিব এতিয়া এটো আমি কিলোলিটাৰ প্ৰকাশ কৰিব লাগে so এতিয়া আমি এটো কিলোলিটাৰ প্ৰকাশ কৰিব লাগে এটো আমাৰ আহিলে মিটাৰ কিউবত ঘনমিটাৰ that means এতিয়া আমি জানো 1 মিটাৰ কিউব ইকুয়াল 1000 লিটাৰ so 38.5 into 1000 কৰিলে এটো কি হ'ব লিটাৰ হৈ যাব কিন্তু আমাক কিহত প্ৰকাশ কৰিব লাগে কিলো লিটাৰত প্ৰকাশ কৰিব লাগে গটিকে তোমাৰ 1000 লিটাৰত আসলতে 1 কিলো লিটাৰ হয় গটিকে কিলো লিটাৰত নিব লাগিলে আমি আকৌ 1000 এৰে তাক ডিভাইড কৰিব লাগিব অপৰণটো কৰিব নালাগে তেতিয়ালে এটো কি হ'ব কিলো লিটাৰ তে আলটিমেটলি আমাৰ আনসাৰ হেতুৱে থাকিব that means 38.5 কিলো লিটাৰ এটো আনসাৰ আমাৰ কিলো লিটাৰত মেনশন কৰি দিছে প্ৰকাশ কৰিব গটিকে আমি জানো 1000 কি বুলি কয় 1 মিটাৰ কিউব ইকুয়াল 1000 লিটাৰ গটিকে ফাৰ্স্ট আমি লিটাৰত কনভাৰ্ট কৰিলো আকৌ লিটাৰৰ পৰা কিলো লিটাৰ নিব লাগিলে 1000 এৰে ডিভাইড কৰিব লাগিব সো তেতিয়া আমি আলটিমেটলি আনসাৰটো পাই যাম নেক্সট নাম্বাৰ 6 কোৱেশ্চনটো দিছে এটা লম্ব বৃত্তাকাৰ শংকুৰ আয়তন দিছে দিয়া আছে আৰু লগতে ভূমিৰ বেগ দিয়া আছে 28 সেন্টিমিটাৰ এটা তাৰ পৰা আমি কি উলাব লাগে শংকুটোৰ উচ্চতা h2 উলাব লাগিব শংকুটোৰ নতি উচ্চতা that means হেলনিয়া উচ্চতা l2 উলাব লাগিব আৰু লগতে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো আছিল পাই r l গতিকে হেতু প্ৰয়োগ কৰি উলাব লাগিব তিনিটা আমাৰ হেৰি আছে ইয়াতে পাৰ্ট হ'ব গতিকে কৰো এটো আমি নাম্বাৰ 6 সলিউশন দিয়া আছে শংকুটোৰ ভূমিৰ ব্যাস 28 সেন্টিমিটাৰ এতেকে শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ ব্যাসৰ আধা 14 সেন্টিমিটাৰ এতিয়া আমি উচ্চতাটো উলাব লাগিব আমি ধৰি লও লেট শংকুটোৰ উচ্চতা সমান h আৰু একেলগে ধৰি থৈ দিও শংকুটোৰ নতি উচ্চতা আমি কিহেৰে ডেনোট কৰো l সেন্টিমিটাৰ আকৌ শংকুটোৰ আয়তন কিমান দিয়া আছে আমাক 9856 ঘন সেন্টিমিটাৰ গতিকে আয়তনৰ সূত্ৰটো 1/3 পাই r স্কয়াৰ h
R দিয়া আছে 14 H টো আমি উলাব লাগিব 22/7 14 into 14 হাতেৰে এইটো 2 টাইমছ গ'ল তেতিয়াহ'লে আউটো না যায় ওপৰত থাকিলে 22 to 14 H তলত থাকিলে 3 ইকুৱেল 9856 বজ্ৰপুৰণ এইটোৰ লগত ইয়াৰ তলত 1 আছে গতিকে 14 into H এইটোৰ লগত 3 টো মাল্টিপ্লাই হ'ব পূৰণ কৰিব নালাগে ক্যালকুলেশনত ইজি হ'ব তেতিয়া H ইকুৱেল 2 into 14 আমি 2 ৰে স্টার্ট কৰো 2 ৰে তো যাবই এটো 2 4 গুণ 8 18 2 9 গুণ 18 2 2 গুণ 4 2 8 গুণ 16 তা 22 ৰে যাব নেকি এটো আকৌ 2 ৰে চাও আমি অলপ সৰু কৰি লও আৰু নেক্সট স্টেপত আমি আৰু লিখি লও বাৰু implies H equal 49283 22 into 14 2 रे কাটি গলে 2 रे 7 टाइम्स 2 रे 4 2 4 গুণ 8 গুণ 12 নেক্সট হাতেৰে এটো হাতেৰে যাব 7 ৰে 7 3 গুণ 21 36 7 5 গুণ 35 1 14 7 2 গুণ 14 নেক্সট আকৌ 2 ৰে 11 টাইমস 2 ৰে 2 গুণ 2 15 2 7 গুণ 14 2 6 গুণ আকৌ 11 ৰে যাব নেকি 11 ৰে যাব 11 গুণ 11 16 গুণ সো ইমপ্লাইজ H ইকুৱেল আমি কি পালো ইয়াতে 3 থাকিল বলে 16 সো H ইকুৱেল 48 গতিকে আমি উচ্চতাটো পাই গলো এক নম্বৰটো হৈ গল শঙ্কুটোৰ উচ্চতা 48 সেন্টিমিটাৰ গতিকে ফাৰ্স্ট আনসাৰটো আহি গল এটা সেকেন্ডলি আমি কৰিব লাগিব শঙ্কুটোৰ নতি উচ্চতা এটা নতি উচ্চতাটো আমি কৰ পৰা পাম আমি জানো L স্কয়ার ইকুৱেল কি আছিল H স্কয়ার প্লাস R স্কয়ার গতিকে H ৰ ভ্যালুটো 48 R ৰ ভ্যালুটো কিমান আছিল 14 14 14 196 48 48 2304 যোগ কৰিলে আমি পাম 461 দল শূন্য হাতে গল 8 5 সো L ইকুৱেল আমাৰ কিমান হইব বৰ্গমূল ললে এটো দেখা দেখি 50 হ'ব নেকি 50 হ'ব L ইকুৱেল 50 গতিকে আমি নতি উচ্চতাটো কিমান পালো 50 সেন্টিমিটাৰ এটাকে শঙ্কুটোৰ নতি উচ্চতা 50 সেন্টিমিটার আমার লাস্ট পার্টটো আছে শঙ্কুটোৰ আমি লাস্ট থার্ড পার্টটো আমাৰ শঙ্কুটোৰ আমি বক্ৰপৃষ্ঠৰ কালি উলাব লাগে গতিকে বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো হৈছে পাই r l গতিকে 22/7 r আছিলে কিমান দিয়া আছিলে r টো 14 আৰু l টো দিয়া আছে l টো আমি উলিয়াইছিলো l টো আমি 50 পাইছিলো সো 50 সো এটা ইজি হ'ব 2 টাইমস 44 আৰু 50 2200 বর্গ সেন্টিমিটার
তিনিটা পাৰ্ট দিয়া আছিলে প্ৰথমতে আমি আমাক উচ্চতা উলিয়াব দিছিলে নেক্সট আমি উলিয়ালোঁ উচ্চতা ওলাইছোঁ আয়তনৰ পৰা তাৰপাছত আমি আৰটো ওলাইছোঁ এই কি বুলি কয় নটি হেলনীয়া উচ্চতাটো ওলাইছোঁ আৰু ফাইনেলি আমাৰ বক্ৰপৃষ্ঠৰ কালিটো ওলাই দিছোঁ হ'ব আজি ইয়ালৈকে থাকক থেংক ইউ তোমালোকে হেৰি কৰিবা ভিডিঅ' কি বুলি কয় অংকবিলাক বুজি পাইছা যদি নিজৰ ফ্ৰেণ্ডছৰ মাজত অলপ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লাইক কৰিবা ভিডিঅ'ছখিনি ঠিক আছে থেংক ইউ